हेलो बंधुসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মানে আকৌ ব্লগটো আৰম্ভ কৰিছো আৰু আপোনালোক কিবা কিবি দেখাম বুলি। গতিকে ভিডিঅ'টো চাই আহিব কিন্তু হেখলৈকে আৰু যোনবিলাকে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে সিহঁতক অনুৰোধ জনাইছো আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। মই ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিম, আপোনালোকে ধুনীয়া ধুনীয়াকৈ চাই থাকিব পাৰিব। আৰু ভিডিঅ'টো আৰম্ভ কৰিছো আজি কি কি দেখাওঁ চাই থাকিব ধুনীয়াকৈ হেখলৈকে। আমাৰ মানে এজোপা গছজোপা কাটি পেলালে মানে কি কৈছে ধুনীয়াকৈ দেখাম বাৰু। এফালে চাওকচোন, বহুত বেয়া লাগিছে। বহুত দিনৰ পৰা মানে আছিলে এজোপা, আগতে বহুত দিন মানে এবাৰ খালোঁ বস্তু এটা। আপোনালোক দেখাই আছোঁ কি গছে ধুনীয়াকৈ এফালে চাওক কাটি পিচ কৰি দিলে, মানে ঘৰ কামত ব্যৱহাৰ কৰিবলৈ মানে কটা হৈছে। দেখাম দে কি বস্তু এইবিলাক চাওকচোন, কিয় দেখিছেনে? এইটো বস্তু কোনে কোনে চিনি পায় ক'ব। জলফাই টেঙাই আচাৰ থ'বলৈ বহুত মজা আৰু এনেকৈ খাবলৈও ভাল। গছজোপা কাটি পেলা আৰু কি ক'ব আৰু। এইফালে চাওক গছজোপা কাটি পেলালে ধুনীয়াকৈ। ঘৰৰ মানে ডাঙৰ কাম এটাৰ কাৰণে মানে গছজোপা কটা হ'ল আৰু উপায় নাই, কাটিবতো লাগিবই কাম হ'লে মানে। আৰু এইফালে টেঙাটো চাওকচোন, আপোনালোকৰ বা কাৰ খাওঁ লাগিছে কমেণ্টত জনাব। মোক কিন্তু খাই ইমান ভাল নালাগে, তথাপিও আপোনালোকক দেখাবলৈ এটা খাই দিছোঁ আৰু। বহুত টেঙা মানে পকা হোৱা নাই, পকিলে মানে অলপ খাই ভাল লাগে বাৰু কেঁচাকৈ। মানে এতিয়া বহুত টেঙা হৈ আছে, তথাপিও মানে এতিয়া কিন্তু মানে কেঁচা হৈ থাকিলে আচাৰ থ'বলৈ বহুত ভাল। আচাৰ থ'লে মানে খাই বহুত ভাল লাগে। আমাৰ ঘৰত থৈছে বহুতখিনি, মানে বুটলিলোঁ আৰু বহুত পৰি আছে মানে ওচৰৰ মানুহখিনি কোনোবা নিছে। মানে আচাৰ থ'বলৈও ইমানকেনো ক'ত থ'ব, গতিকে ঘৰত অলপ থ'লে আৰু চাই থাকিব ভিডিঅ'টো কি কি দেখাওঁ ধুনীয়াকৈ। এইফালে চাওক কিমান ধুনীয়াকৈ এইফালে কাঠ দেখিছে নহয়, কি কাঠ মই ভালকৈ চিনি নাপাব। মানে এইফালে কাঠ আনি থৈছে তাৰমানে ধুনীয়াকৈ একদম বিচনা বনাবলৈ। আমাৰ মানে ভণ্টিৰ ঘৰ উঠা আছেতো ফেব্ৰুৱাৰী মাহত, গতিকে মানে তালৈ মানে কি বুলি কয় বিচনা এখন বনাবলৈ ধুনীয়াকৈ এইফালে কাঠ আনি থৈছে। কাঠখিনি মানে নিজে দিলে বহুত কমত বনাই দিয়ে। আমাৰ ইয়াৰ ওচৰতে আছে আৰু বহুত ধুনীয়াকৈ বনাই দিয়ে। সেইকাৰণে মানে দেউতাই কি কৰিলে কাঠখিনি এক্সট্ৰাকৈ কিনি আনিলে ভাল চাই, আৰু মানে এতিয়া বনাবলৈ দিব। কেতিয়া দিয়ে মই নাজানো, কিন্তু আনি থৈছে। আপোনালোকক দেখাই দিলোঁ আৰু মই অলপ এনেই। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে পুৰা স্কিপ নকৰাকৈ চাওঁ। মই ঘৰৰ পিছফালে চাওকচোন, এইফালে লাই শাক লগাইছে দেখিছে নহয়, পানী দি আছে। এইফালে চাওক লাই পুলি ডাঙৰ হৈছে আৰু কেইদিনমান পিছত খাবলৈ পাম। এইটো আমাৰ পোৱালিটোৱে পানী দি আছে ধুনীয়াকৈ। আৰু এইটো টিভাই থাকক। আৰু এইফালে আমাৰ গৰুকেইটা মানে ধুনীয়াকৈ মাহ পাত খাই আছে। মানে ওচৰৰ মানুহ ঘৰত বহি আছিলোঁ, ঘৰৰ পৰা চিঞৰি আছে মানে, আৰু খৰি ফালি দিব লাগে বোলে। গেছ নাই আৰু কি কৰিব, উপায় নাই। গেছটো আছে মানে চিলিণ্ডাৰ আছে, মানে গেছ নাই আৰু, গতিকে উপায় নাই আৰু কি কৰিব। খৰিটো ফালিবই লাগিব, খৰি নেফালিলে ৰাতি ভাত নিদিয়ে বোলে। সেইকাৰণে মানে সিহঁতৰ ঘৰত বহি আছিলোঁ, আহি দিলোঁ খৰিটো ফালি লওঁ। আপোনালোকক তাৰপিছত দেখাই আছোঁ ধুনীয়াকৈ খৰিটো ফালি লওঁ। উঠা লৈ লৈছোঁ, সেয়া দেখিছে নহয়। চাই থাকিব ভিডিঅ'টো। এতিয়া মানে সন্ধিয়া হ'বলৈ হ'ল, গতিকে জাকেটটো লগাই ল'লোঁ, ছেফটি হ'লে ভাল। মানে ঠাণ্ডা সময়ত কৰি মানে আগতে জাকেটটো পিন্ধি লৈছোঁ। সন্ধিয়া হ'বলৈ হ'ল বাৰু, ঠাণ্ডা লাগিছেই। আৰু ভিডিঅ'টো মানে আজি বেছি কিবা কিবি দেখাবলৈ নোৱাৰিলোঁ আৰু কি কৰিব, উপায় নাই। সদায়নো ঘৰখনকে বাৰু আৰু ঘৰৰ ওচৰৰ বস্তুকেইটাকে কিমান দেখাম। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু মানে যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। যদিও ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া সন্ধিয়া হ'ল, টিভাইৰ লগত এফালে ওলাই যাওঁ। মানে ভিডিঅ'টো মানে সন্ধিয়া কৰিবলৈ অলপ দিগদাৰ হয়, গতিকে ওলাই যোৱা ভিডিঅ'টো মানে বেছি দীঘল নকৰোঁ আৰু ইমানখিনিতে সমাপ্ত কৰি দিছোঁ। আৰু আপোনালোকক নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ, চাই থাকিব।